ওয়েলকাম টু মাই ইউটিউব চেনেল বন্ধু বান্ধৱীসকল আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু এটা নতুন ভিডিঅ'লৈ আজি মই পৰিৱেশ বিজ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ এমসিকিউ কোৱেশ্চন আনসাৰ এই ভিডিঅ'টোত আলোচনা কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি মোৰ এই চেনেলটোত নতুন হৈ থাকে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিব পৰৱৰ্তী ভিডিঅ'ৰ আপডেট পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিব বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰো সো বন্ধু বান্ধৱীসকল প্ৰতিটো কোৱেশ্চনৰ বাবে আপোনালোকক 5 ছেকেণ্ডকৈ সময় দিয়া হ'ব এই 5 ছেকেণ্ডৰ ভিতৰত কোনে কিমানটা শুদ্ধ আনসাৰ কৰিব পাৰে সেইটো ভিডিঅ'ৰ শেষত কমেন্ট বক্সত কমেন্ট কৰিবলৈ নাপাহৰিব সো বন্ধুসকল বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰো আজিৰ প্ৰথম কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 1 তলত দিয়া কোনটো অঞ্চল বিশ্ব ঐতিহ্যপূৰ্ণ অঞ্চল তালিকাৰ অন্তৰ্ভুক্ত এটা সাইড অপচন দিছে ইয়াৰ শুদ্ধ অপচনটো হ'ল অপচন নম্বৰ ক মানাহ ৰাষ্ট্ৰীয় উদ্যান কোৱেশ্চন নম্বৰ 2 পৃথিৱীৰ সকলোবোৰ জীৱ কিহৰ অন্তৰ্ভুক্ত এটা সাইড অপচন দিছে ইয়াৰ শুদ্ধ অপচনটো হ'ল অপচন নম্বৰ ক জৈৱমণ্ডল কোৱেশ্চন নম্বৰ 3 তলত দিয়া কোনবিধ প্ৰাণী প্ৰাথমিক উপভোক্তা নহয় এটা সাইড অপচন দিছে ইয়াৰ শুদ্ধ অপচনটো হ'ল অপচন নম্বৰ গ ভাগ কোৱেশ্চন নম্বৰ 4 ওজন গেছৰ তৰফটো পাতল কৰাত কি গেছৰ প্ৰভাৱ আটাইতকৈ বেছি এটা সাইড অপচন দিছে ইয়াৰ শুদ্ধ অপচনটো হ'ল অপচন নম্বৰ ক CFC কোৱেশ্চন নম্বৰ 5 ভূ উষ্মীয় ভৱন হ'ব ধৰিছে কাকৈ তলত দিয়া গেছৰ মাত্ৰা অধিক হোৱা বাবে এটা সাইড অপচন দিছে ইয়াৰ শুদ্ধ অপচনটো হ'ল অপচন নম্বৰ গ কাৰ্বন ডাই অক্সাইড কোৱেশ্চন নম্বৰ 6 অম্ল বৰ্ষণ হোৱাৰ গায় কাৰণ তলৰ কোনবিধ গেছ বা গেছৰ মিশ্ৰণ এটা সাইড অপচন দিছে ইয়াৰ শুদ্ধ অপচনটো হ'ল অপচন নম্বৰ খ সালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইড কোৱেশ্চন নম্বৰ 7 কিয়োটো সিদ্ধান্ত মৰ্মে বৃহৎ দেশবোৰে কোন চনৰ ভিতৰত সেউজ গৃহ গেছৰ পৰিমাণ কমোৱা উচিত এটা সাইড অপচন দিছে ইয়াৰ শুদ্ধ অপচনটো হ'ল অপচন নম্বৰ গ 2012 চনত কোৱেশ্চন নম্বৰ 8 BOD এ কি বুজায় এটা সাইড অপচন দিছে ইয়াৰ শুদ্ধ অপচনটো হ'ল অপচন নম্বৰ ঘ নিশাৰ ভাগত উদ্ভিদে গ্ৰহণ কৰা অক্সিজেন স্তৰ কোৱেশ্চন নম্বৰ 9 বহনক্ষম উন্নয়নৰ বিশ্ব সন্মিলন ক'ত হৈছিল এটা সাইড অপচন দিছে ইয়াৰ শুদ্ধ অপচনটো হ'ল অপচন নম্বৰ ঘ দক্ষিণ আফ্ৰিকা আজিৰ অন্তিমতম কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 10 কিহৰ মিশ্ৰণত স্মগ উৎপন্ন হয় এটা সাইড অপচন দিছে ইয়াৰ শুদ্ধ অপচনটো হ'ল অপচন নম্বৰ খ ধোঁৱা আৰু কুঁৱলী থ্যাংক ইউ বন্ধু বান্ধৱীসকল আপোনালোকে মোৰ ভিডিঅ'টো চাই যদি ভাল পায় তেন্তে নিশ্চয় লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব